নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল কৃষ্ণ ব্লগছ। মই আজি গুৱাহাটী আছোঁ। মই এতিয়া গুৱাহাটী আছোঁ। ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'ব বিচাৰিছোঁ যে গুৱাহাটীত কেনেকৈ আহিব পৰা যায় আৰু আহি ক'ত কাম পোৱা যায়, কেনেকৈ ফুৰিবলৈ যায় তাৰ বিষয়ে অকণমান কম আকৈ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাব। মানে গোৱাত দুখন ডিষ্ট্ৰিক্ট আছে, এখন চাউথ গোৱা আৰু এখন নৰ্থ গোৱা। গতিকে চাউথ গ'লে যিখন ডিষ্ট্ৰিক্টত আছোঁ, আমি চাউথ গোৱাতে আছোঁ। আমি ইয়াত কামেই কৰি থাকোঁ কোম্পানীত। গতিকে আপোনালোকে যদি আহিব বিচাৰিছে ইয়াত আহক। আমাৰ অসমত বহুত ল'ৰা এনেই বেকাৰ বহি আছে, কাম কাজ নাই। তাৰ কাৰণে মই অকণমান ক'ব বিচাৰিছোঁ যে আপোনালোকে যদি নতুন ফুৰিবলৈ আহিলে যদি এয়াৰপৰ্টত আহে, ফ্লাইটেদি আহে, তেতিয়াহ'লে কোনো অসুবিধা টেনশ্যন ল'ব নালাগে। ডাইৰেক্ট এখন ফ্লাইটে আহে গোৱাত। ডাইৰেক্ট আপোনালোকে এখন ফ্লাইটেৰে আহিব। গুৱাহাটীৰ পৰা যাবলগীয়া এয়াৰপৰ্ট হয়। এয়াৰপৰ্টত নামি আপোনালোকে নতুন আহিছে, একো চিনি নাপায় গোৱাত ক'ত কেনেকৈ আহিব লাগে। গতিকে আপোনালোকে কাম কৰিব, এয়াৰপৰ্টত নামি টেক্সি পোৱা যায়, ভাস্কো দা গামাত লৈ যাব। ভাস্কো দা গামাত হোটেল আছে, ভাস্কো ৰেচিডেঞ্চি বুলি কোৱা হয়। বেলেগ হোটেলো আছে। ভাস্কো ৰেচিডেঞ্চিত গ'লে আপোনালোকৰ টকাটো কম পৰিব, গভৰ্ণমেণ্ট হোটেল হয়। তাত আহি থাকক। তাত ক'ৰবাত যাবলৈ হ'লে আপোনালোকে তাক ৰিচিপশ্যন কওক যে আমাক গাড়ী লাগে, তেতিয়াহ'লে সিহঁতে গাড়ী এৰেঞ্জ কৰিব। যদি আপোনালোকে গাড়ী চলাব জানে, তেতিয়াহ'লে ইয়াত গাড়ীও ভাড়া পোৱা যায়, বাইক ভাড়া পোৱা যায়, কাৰ ভাড়া পোৱা যায়। কাৰ এখন ল'লে এদিনত 800 বা 1000 টকা লয়, আৰু বাইক এখন ল'লে এদিনত 400-500 টকা ইমানখিনি লয়। কিন্তু পেট্ৰলটো নিজে ভৰিব লাগিব। ডকুমেণ্টছো ইয়াত ক্লিয়াৰ লয়, আধাৰ কাৰ্ড জেৰক্স কপি ল'ব, আকৌ লাইচেঞ্চ আপোনাৰ যিখন আছে সেইখন অকণমান জেৰক্স কপি ল'ব, এইটোৱেই ল'ব। আৰু এখন নলয়। সেইখন লৈ আপুনি গোৱা ফুৰিবলৈ পাৰিব। আৰু বাছত গ'লেতো ভাল হয়, বাছততো আপোনালোক চিনি নাপায়। তেতিয়াহ'লে বাছত গ'লে আপোনালোক খেলিমেলি লাগিব। গতিকে আপোনালোকে ইয়াত কাৰো পোৱা যায়, কম দামতে পোৱা যায়। আহক। আৰু মই কাম কেনেকৈ কৰিব লাগে তাৰ বিষয়ে অকণ কৈছোঁ। ইয়াত আহি আপোনালোকে ডাইৰেক্ট ট্ৰেইনত আহক। ট্ৰেইনত আহিলে আমাৰ অসমৰ পৰা ডিব্ৰুগড় এক্সপ্ৰেছ, কামৰূপ এক্সপ্ৰেছ হয়। কামৰূপ এক্সপ্ৰেছ হাওড়ালৈ আহিব। হাওড়াৰ পৰা আকৌ ইয়াত ভাস্কো দা গামা এক্সপ্ৰেছ আছে, অমৰাৱতী এক্সপ্ৰেছ বুলি কোৱা হয়। এই দুখন ট্ৰেইন আছে। ডাইৰেক্ট হাওড়াৰ পৰা ইয়ালৈ আহে গাড়ী। লাষ্ট ষ্টেপেজত নামিব ভাস্কো দা গামা। হয়তো মৰিগাঁৱৰ আগতেই মৰিগাঁৱত নামে, তাৰপিছত ভাস্কো দা গামা। এই ভাস্কো দা গামাত আপোনালোকে নামিব। তাৰ পৰা আকৌ টেনশ্যন ল'ব নালাগে। ইয়াৰ পৰা ডাইৰেক্ট অসম আমাৰ এটা ছ'চাইটি খুলিছে, অসম ছ'চাইটি অফ গোৱা। তালৈ কণ্টেক্ট নম্বৰটো মই দি দিম। সিহঁতক ফোন কৰিলে সিহঁতে সকলোখিনি আপোনালোকক বুজাই দিব, কেনেকৈ কাম পোৱা যায়, কেনেকৈ কি কৰা যায়। মইতো ইয়াত আছোঁৱেই। মোক কমেণ্ট কৰিলে মই নম্বৰটো আপোনালোকক কেনেকৈ মই ক'ব লাগে মই কমেণ্টত জনাই দিম। আৰু ইয়াত যদি আমাৰ অসমৰ মানুহ কিছুমান ফেমিলি লৈ থাকিব পাৰে, ফেমিলি লৈ আহিলে হয়তো ইয়াত ভাড়াটো 5000, 4000 ৰুম লৈ কথা আছে। ভাল ৰুমত থাকিবলৈ গ'লে 5000 লাগিব, 6000 লাগিব, ৰুম লৈ কথা আছে। গতিকে ইয়াত কামৰ কোনো অভাৱ নাই। যিকোনো কাম কৰিলে মাহত 9000, 10000, মানে 10000 কমত পোৱা নাযায়ে। মিনিমাম 10000 কমত 10000 কৰিছে। গতিকে ইয়াত এনেকুৱাটো নহয় যে কোম্পানী বোলে চাইন মাৰি দিলে টকা। গতিকে ইয়াত এদিনো বহিব নালাগে, কামৰ কোনো অভাৱ নাই। আপোনালোকে আহক, কাম কৰিবলৈ আহক। আৰু যিবিলাকে কাম কৰিবলৈ আহি ভাবি আছে, কেতিয়াও জনা নাই, তেতিয়াহ'লে আহিব পাৰে। আকৌ যিবিলাক ফুৰিবলৈ আহিম বুলি ভাবিছে সিহঁতে আহক, ফুৰিবলৈ আহক। ইয়াত ফুৰি যাওক। গতিকে আহক। আপোনালোক যিমান পাৰোঁ মই নতুন ইউটিউবাৰ হয়, কিন্তু মই বিশেষকৈ এখন আৰু ইউটিউব জগতখন আজি মই প্ৰথম ভিডিঅ' কৰিলোঁ। মই ইমান একো নাজানো। আজি মই নতুন ভিডিঅ'ত আজি মই ইমান একো নাজানো। আপোনালোকৰ যদি কিবা ভুল বান্ধি হৈছে মই আপোনালোকক ক্ষমা বিচাৰিছোঁ। আকৌ আমাৰ ইয়াত গোৱাত আকৌ এজন ইউটিউবাৰ আছে, এজন নহয় দুজনেই ইউটিউবাৰ আছে।
আমাৰ অসমৰে হয়, এজন যোৰহাটৰ ল'ৰা কেজি বা BLD বুলি কোৱা হয়। তাৰ চেনেলটো নিশ্চয় আপোনালোকে চাই আছে। আকৌ এজন বাইদেউ আছে আমাৰ পাঠশালাৰে হয়, আছামিজ ব্লগ সন্ধানে বুলি, তাইৰো চেনেলটো আপোনালোকে নিশ্চয় চাই আছে কিজানি। মই আজি নতুন কৰি আহিছোঁ, মোৰ চেনেলটোৰ নাম কৃষ্ণ ব্লগ। মোৰ ঘৰ বৰপেটাতে হয়, বেছি বিশেষকৈ মোৰ দূৰত নহয় আৰু। তো আপোনালোকে চাই থাকিব। আপোনালোকে যদি চাই থাকিব মনন কৰি আমাক অকণমান সুবিধা দিব। যদি এই ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰি দিব, কমেণ্ট কৰি দিব, আৰু কাষত থকা বেল আইকনটো দবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।